আজি অপেক্ষাৰ অন্ত লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ফলাফল HSLC 2026 আজি প্ৰকাশ পাবনে কোট কেনেকৈ চাব পাৰিব ফলাফল সম্পূৰ্ণ খবৰ এতিয়া আপোনাৰ আগত আজি অসমৰ শিক্ষা জগতৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম সেবাই অনুষ্ঠিত কৰা HSLC পৰীক্ষা 2026ৰ ফলাফল আজি প্ৰকাশ হ'ব বুলি আশা কৰা হৈছে এই বছৰত লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে HSLC পৰীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকৰ সকলোৰে চকু এতিয়া ফলাফলৰ ওপৰত বিভিন্ন সূত্ৰৰ তথ্য অনুসৰি ফলাফল আজি পুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত যিকোনো সময়ত ঘোষণা কৰা হ'ব পাৰে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ফলাফল তলৰ অফিচিয়েল আৰু ট্ৰাষ্টেড ৱেবছাইটসমূহত চাব পাৰিব SEBA.online.org, resultsassam.nic.in, assamresult.in এই ৱেবছাইটসমূহত একেলগে বহু ব্যৱহাৰকাৰী সোমালে কেতিয়াবা স্লো হ'ব পাৰে সেয়েহে ধৈৰ্য ধৰি চেষ্টা কৰিব লাগে ৰিজাল্ট কেনেকৈ চাব ষ্টেপ বাই ষ্টেপ প্ৰথমে ওপৰৰ যিকোনো এটা অফিচিয়েল ৱেবছাইট খুলক HSLC Result 2026 লিংকত ক্লিক কৰক নিজৰ ৰোল নম্বৰ আৰু ক্যাপচা ভৰাওক তাৰ পিছত সাবমিট বুটামত ক্লিক কৰক আপোনাৰ ফলাফল স্ক্ৰিনত দেখা পাব চাইলে আপুনি ইয়াক PDF হিচাপে ডাউনলোড বা প্ৰিন্ট কৰিব পাৰে 5% আৰু হাইলাইটস এক্সপেক্টেড এই বছৰত 5% আগৰ বছৰৰ তুলনাত বেছি হ'ব বুলি অনুমান কৰা হৈছে বিজ্ঞান আৰু গণিত বিষয়ত এইবাৰ ভাল ফলাফল আশা কৰা হৈছে মেধা তালিকাত নতুন নতুন নাম চমক দিব পাৰে